নমস্কাৰ, মই প্ৰণতি শইকীয়া প্ৰণতি ডায়েৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত এটা সৰু উপায় ক'ম। যিকোনো এটা বৃহস্পতিবাৰে অকণমান হালধি লৈ বাওঁ হাতৰ তলুৱাত পানী অকণমানৰ সৈতে গুলি সোঁহাতৰ অনামিকা আঙুলিৰে সেই হালধি লৈ উত্তৰ দিশৰ এখন ৱালত মাজভাগত এটা ফুট দিব। এনে কৰিলে আপোনাৰ আহিবলগীয়া পইচা যদি ক'ৰবাত ৰখি আছে, পাবলগীয়া পইচা যদি পোৱা নাই, তেন্তে অতি সোনকালে পাব। লগতে আৰু এটা হেল্থৰ বাবে উপায় দিম। আগত এটা ভিডিঅ' দিছিলোঁ স্মৃতি শক্তি বঢ়োৱাৰ বাবে। ৰূপৰ যিকোনো বস্তু, আঙুঠি হওক বা যিকোনো বস্তু লোটাত থোৱা পানী বা ঘটিত থোৱা পানী, তামৰ পাত্ৰত থোৱা পানীত দি পানী খালে স্মৃতি শক্তি বাঢ়ে। আৰু লগতে স্মৃতি শক্তি বঢ়োৱাৰ লগতে যদি সন্তানক বেমাৰ আজাৰৰ পৰাও যদি বচাই ৰখাব বিচাৰে, তেন্তে তাত এটা সোণৰ আঙুঠিও বা সোণৰ যিকোনো বস্তু দি থ'ব পাৰে। তেনে কৰিলে শৰীৰটো সুস্থ হ'ব আৰু ৰূপৰ পৰা স্মৃতি শক্তিও বাঢ়িব। এনেধৰণৰ সৰু সৰু উপায়বোৰ জানিবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব পাৰে। ধন্যবাদ।